তো গুড মৰ্নিং গাইজ আজি অন্যতাৰ ভিতৰত অলপমান সকলোৱে স্বাগতম জনাইছোঁ গাইড লগ পাইছোঁ বাকীখিনি গাইড কৈ আছোঁ তো গাইজ আমি মানে এতিয়া নগাঁও গৈ আছিলোঁ কি ঘৰত থাকিনো কি কৰিম মানে নগাঁৱত বিশেষ কাম কেইটামানো আছিল বোলো কাম কেইটামানো কৰি আহোঁ নগাঁও আমাৰ ঘূৰি আহোঁ কিবা এটা খায়ো খোৱা হ'ব এনে ভিডিঅ' এটা বনোৱা হ'ব সেই লাগি মই নাযাওঁকে ওলাই আহিছে কি আৰু এনেই ঘৰত অলপ কাজিয়া লাগি আহিছোঁ আৰু কিন্তু কি আৰু কাজিয়া সেই এইবিলাক ক'ব নোৱাৰি ভিডিঅ'ত এই আমাৰ দাদা আহিছে লগত হাই দা দিদে হয়তো ইয়াক ডিষ্টান্স দিলোঁ গাড়ী চাড়ী চলাই আছে আমাৰ পিছফালে এজনী ইউটিউবাৰ আছে কৈ দে মোৰ চেনেলটোৰ নামটো কৈ দিবি তই কৈ দে এক্সপিৰিয়েঞ্চ অফ লাইফ আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাব কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দে কিবা এটা কৈ দে মামবা হাই 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 গাইজ বলক আগত লগ পাই আছোঁ তেনেহ'লে ৰাস্তাটো এনজয় কৰক তো গাইজ বৰ্তমান আমি দণ্ডুৱা পালোঁ সেই দণ্ডুৱাত মানে কি এইটো দেখিছে ফিউল আপটো কৰিলোঁ গাইজ বেছি তেল নাই দেখাই আছোঁ ৰখক কিমান হাফ টেংকি আছে বাকীখিনি ফিউল আপ লগ কৰিলোঁ কিয় আমি দিয়ক ভিডিঅ'টো এনজয় কৰ অলপ আৰু আমাৰ ভিডিঅ' বনাই আছে চব আজিকালি চব ইউটিউবাৰ হৈছে আমাৰ ঘৰত 3টা ইউটিউবাৰ হৈ গ'ল সেই হিৰোটো এইটো ৰাম কি চলাইছে তুম দিয়ক বলক গাইজ আমি গৈ কিমান দলবাই পাৰ হৈ আহিছোঁ এইখিনি কি বুলি কয় এই চাইনবৰ্ডখন আছে ৰ'ব কি খাবি পিজ্জা এটা খাম ডমিনজ তো বলক গাইজ আজি ডমিনজ গৈ আছো বলক ডমিনজ তো খাবি সি বোলে একো নাখায় মাছ মাংস একো নাখায় সি বোলে কেপচি যায় ডমিনজ যাবি তহঁত হেৰি নতুনকে কেপচি খুলিছে ন তাত যাম দে আহিলংগৈ বাবা আহিলংগৈ য়েছ দিয়ক ৰাস্তা এনজয় কৰক আপোনালোকে গাইজ বৰ্তমান আমি নগাঁও পাইছোঁ নগাঁও মেইন চিটিতে আছোঁ বাৰু এতিয়া তো চাই যাই থাকক আগলৈ কি দেখা পায় হিন্দীটো কণ্টিনিউ কৰক মাজতে অকণমান ৰখি দিলোঁ মাজতে ৰখি মানে সৰুকৈ বেগ এটা লৈছোঁ মানে এতিয়া ময়ূৰ কলং পালোহি অলপ ময়ূৰ কলং দেখাই আছোঁ সঁচাই যে ময়ূৰ কলং এদে এখন দেখাই আছোঁ এখন চাওক ময়ূৰ কলং সঁচাই ময়ূৰ কলং হৈ গ'ল চব পানী চানী শুকাই অৱস্থা নাই কি ক'ব উপায়তো নাই গাইজ মানে এতিয়া জোতা দোকান সোমালোঁ এই সি বোলে জোতা এযোৰ লয় মই তাকে চেণ্ডেলযোৰ ল'ব লাগিব চাওঁ কি চেণ্ডেল পাওঁ চেণ্ডেলযোৰ লওঁ কি জোতা লয় সি বোলে এনেকুৱা জোতা লয় অফিচৰ কাৰণে বেংকত চাকৰি লয় জোতা লয় মই চেণ্ডেলযোৰ চাওঁ দেখক দেখাই আছোঁ মোৰ মানে কি হ'ল মই চালোঁ কিন্তু চেণ্ডেল মোৰ হিচাপত নাপালে মানে কি পচন্দ নহ'ল যোনবোৰ পচন্দ চাইছোঁ অকল ভৰি যায় ফোন নেমেলাই ই চাই আছে তাকে দেখাই আছোঁ সি কি চাইছে ই চাইছে বাৰু এইকেইযোৰ তাও পচন্দ হোৱা নাই চাই আৰু চাওঁ আৰু কি আছে চাওঁ পচন্দ হ'লে ল'ব বাৰু সি বাকী মোৰতো পচন্দ নহ'লে মানে অনলাইন ল'ব লাগিব মানে ইয়াৰ আগৰখনটো পচন্দ নহ'লে মানে পচন্দ নহ'ল কি দুটা চাইজত নহ'ল এখন নতুন এখন আহিছোঁ চাওঁ কি এখন যদি হয় এখন লৈ ল'ব লাগিব দুইখন দোকান ঘৰৰ পিছত লাষ্টত এখন হ'লগৈ এতিয়া কি মনটো কেনেকুৱা পাই পেলাই তেওঁ মন খোৱা নাই দেখা দে এইযোৰকে ল'লে আৰু কিমান ঘূৰিব লগা হৈছে তাৰ কাৰণে 2-3খন জোতা বেছি হ'ব 700মান ঘূৰি লৈছে ঘূৰি লাষ্টৰ এখন পচন্দ হ'ল দিয়ক গাইজ কি হ'ল মানে মই যে ভিডিঅ'ত কৈছিলোঁ কেপচি যাম ডমিনজ যাম
মানে KFC যোৱা নহ'ল বাৰু ডমিন'জ গ'লো ডমিন'জত মানে ইমান মানুহ হ'ল মোৰ মানে ভিডিঅ' কৰিব লাজ লাগিলে তাতে নতুনকৈ ইউটিউব ষ্টাৰ্ট দিছোঁ ন ভিডিঅ' কৰিব লাজ লাগিলে সেইটো কাৰণে নেদেখালোঁ কিন্তু তাত ফটো চটো উঠিছিলোঁ সেই ফটো লগাই দিম ভিডিঅ'ত তাকে চাব আৰু তাকে লগত মানে বাও গৈছিল নগাঁৱৰ মানে বা যেন থাকে বাও গৈছিল তাকে বাক থৈ পেলাই এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু তো গাইজ আমি এতিয়া কি এইখিনি 12 বজিয়া পালোহি ইমানটা ভিডিঅ' কৰা নহ'ল বাৰু আজি নতুনকৈ বনাইছোঁ এতিয়া য'তে মোবাইল উলিয়াব লাজো লাগে তেওঁ যিমানখিনি পাৰোঁ দেখাইছোঁ এতিয়া আপোনালোকে অকণমান ৰাস্তাটো এনজয় কৰক মানে ৰাস্তাটো চাওক আৰু ৰাতি ৰাস্তাটো চাওক অকণমান দেখাওঁ আৰু তাৰপিছত এণ্ড কৰি দিম মৰিগাঁও পালোহি আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ খুলিছে ছাবস্ক্ৰাইবটো কৰি দিব